আপোনালোক দেখাম বুলিয়ে মানে জয় চাওক কেনেকে স্লিপ মাৰি আছে বাইক কেনেকে নিজে নিজে যাই থাকে একবাৰ পৰিলো এয়া অৱস্থা তো হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসম এভিয়ান ট্ৰেভেলাৰ তো মই আজি গৈ আছো গড়ভাঙা মই আমি তাতে 10জন মান হ'ব 10জন মান গৈ আছো যোৱা কথা নাছিল কিন্তু হঠাৎ প্লেনিং হৈ গ'ল এতিয়া গড়ভাঙা যাম আৰু বৰষুণ দি আছে বহুত টাইম 8:30 বজাতে ৰাতিপুৱা ওলাই ৰেডি হৈ ৰখি আছো কিন্তু বৰষুণটো কমাই নাই আৰু আগৰ ভিডিঅ'টোত মই এটা কুৱেশ্যন সুধিছিলো সেই ভিডিঅ'টোৰ উত্তৰ এতিয়ালৈকে কোনো দিব পৰা নাই এইটো ভিডিঅ'ত এটা কুৱেশ্যন সোধা হ'ব যোনে উত্তৰ দিব পাৰে আৰু বৰষুণ কমাই নাই ৰাতিপুৱা 6টা বজাৰ পৰা বৰষুণ দিয়ে আছে কিনকিনে মাৰি আছে বৰষুণ দেখিছেনে বৰষুণ তো ভিজি যাওঁ আৰু উপায় নাই কাৰণ চবে ৰখি আছে মোৰ কাৰণে ৰখি আছে বজাৰখিনি ময়ে কৰিছো বজাৰ খোৱা লোৱা বস্তু গোটেইখিনি গাহৰি মাংস ভাত হ'ব তো গোটেইখিনি বজাৰ ময়ে কৰিছো তো দেখাই আছো ৰ'ব এক বেগ হৈছে 10জন মানুহ যিহেতু মানুহ বেছি নহয় এক বেগ হৈছে আৰু আমি যোৱা যাত্ৰা আৰম্ভ কৰি দিলো বাকী অটোখন আগত গ'ল এখন বাইক পিছত আছে গড়ভাঙা ফৰেষ্ট আমি বৰষুণত ভিজি গৈ আছো অটোখন ক'ত গৈ পাইছে লগে পোৱা নাই ৰ'ব এতিয়ালৈকে আমি জংঘলৰ মাজে মাজে বৰষুণত ভিজি গৈ আছো পিছত এখন বাইক আছে আৰু এখন আকৌ অটো গৈছে অটোখন লগে পোৱা নাই ৰ'ব ক'ত গৈ পালো এই আহি পাইছে সিহঁতে লগ পালো আগত বোলে গছ পৰিছে জাগালৈকে যাব পাৰো নাপাওঁ ঠিক নাই জংঘলৰ মাজে মাজে গৈ আছো অৰণ্যৰ মাজে মাজে পুৰা চাৰিওফালে জংঘল ইয়াতে হাতী চাতি বাঘ চাঘ চব ওলাই কিন্তু আধাৰ বেছি আহি পালো গড়ভাঙালে দুটা ৰাস্তা পায় আমি এতিয়া এইটো দি যাম যিটো ৰাস্তাত আহি আছো এইটো দি যাম আৰু এইফালেও যাব পাৰি এইফালে ডেঞ্জাৰ পুৰা বোকা এইফালে লগৰ এটা যাই কিনে ভৰি চৰি ভাঙি গৈছিল এইফালে শ্বৰ্টকাট হয় কিন্তু বহুত বেয়া ৰাস্তা আৰু তইতো আজি ফাৰ্ষ্ট টাইম আছে কেনে লাগছে তোৰ আহি কিনে কো একদম মজা বৰষুণ দি আছে মজা লাগিছে একদম বঢ়িয়া চকু পানী মুছি পুৰা ভিজি গলো আমি চকু লাল পৰি গৈছে আৰু এজনে কৈছে যে ৰাস্তাত গছ ভাঙি আছে পুৰা জংঘলৰ মাজে মাজে আমি গৈ আছো হাতী বাঘ কিন্তু চব ওলাই ইয়াতে আৰু যিবিলাকে জানে লখৰাৰ পৰা বেছি দূৰ নহয় 18 কিলোমিটাৰত গাঁও আছে 16খন 18খন একজেক্টলি নাজানো তো ইমান লখৰাৰ পৰা ওচৰতে ইয়াতে বৰষুণত ভিজি ৰখি আছো অটোখন এতিয়ালৈকে আহিয়ে পোৱা নাই কি বা কৰিছে সিহঁতেহে জানে আৰু ৰাস্তা বন্ধ জাগালৈকে যাই নাপাওঁ গছ ভাঙি পৰি আছে তথাপি আমি দুখন বাইক লৈ আছো আমি জাগালৈকে গৈ আহিম আহি যা ৰাস্তা নিজে বনাই লৈছো আমি এতিয়া গছৰ চাইড কৰি কিনে ইমান ডাঙৰ গছ পৰি ৰাস্তা বন্ধ ৰাস্তা এতিয়া পানী চানী ভাঙি নিজে চাইড কৰি লৈছো আহি গৈছে এক্সপালছ কাম অন লেটস গো এতিয়া এনেকে যা ৰাস্তা বনাই দিলো মন আমি এতিয়া বেলেগে যাব এতিয়া বিজি কৰি আছে আমি গাঁও পাই গলো খেতি কৰিছে জংঘলৰ মাজে মাজে 16 কিলোমিটাৰ আহি পাই গলো গাঁও এতিয়া দুটা ৱাটাৰফল আছে আগত তাকে চাব যাওঁ এতিয়া আমি বাকী অটোখন আহিব নোৱাৰি খতম আহি গ'ল কেঁচা ৰাস্তা এতিয়া এডভেঞ্চাৰ হ'ব পুৰা ৰাস্তা বোকাৰ মাজে মাজে গৈ আছো আমি এতিয়া পুৰা শ্লিপ এটা ৱাটাৰফল আহি পালো এয়া চাওক পিছফালে তলত নামি গৈ আছো দেখাম আপোনালোকক নামি যাব লাগে আহি পালো
চক পুৰা মই আহি পাইছো একদম পানী ওপৰত চক কেনে লাগছে ধুনীয়াকে ইয়াতে বহিব পৰা এনেকে চাং বনাই দিছে তো ইয়াৰ পৰা আমি যাওঁ আৰু আগত এটা ৱাটাৰফল আছে সেইটোও চাব যাওঁ আৰু ৰাস্তা বহুত বেয়া তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু ইয়াৰ পৰা আপোনালোকে আহিব খুব ভাল পাব বুলি মই আশা ৰাখিছো আৰু বহুত ঠাণ্ডা জেগা গৰমত খুবেই ভাল পাব এতিয়া আহি কিনে ৰাস্তা পুৰা পিছল এনেকে আহিব লগা হৈছে তথাপিও যাই আছো আৰু আপোনালোকক দেখাম বুলিয়ে মানে জয় চাওক কেনেকে শ্লিপ মাৰি আছে বাইক डर के आगे जीत है कम ऑन लेट्स गो এই সব চাকা কেনেকে স্লিপ মাৰি আছে বাইক কেনেকে নিজে নিজে যাই থাকে এই অৱস্থা বিৰাট ভয়ংকৰ ৰাস্তা বাইক কিবাকে আনি আছে তথাপিও যাম আৰু আজি যি হয় হ'ব সিহঁতে থৈ কিনে খোজকাঢ়ি আহিছে আমি যেনেকে নহওক বাইক লৈ আহিছো গৈ আছো মেইন ৱাটাৰফলটো পোৱাই নাই এতিয়া যে পাম বিলাক কিন্তু মজা দেই ৰাস্তা ক'ত আহিছো আজি অৱস্থা এই ৰ'দত নামি দিওঁ ঘণ্টা কামান যামে আজি বহুত কষ্টৰ ফলত ফাইনেলি জাগা আহি পাই গলো এয়া চাওক এইটো এটা চাংঘৰ ইয়াতে ধুনীয়াকে খানা বনাওক ইয়াতে বহি খাওক বৰষুণ দিয়া পৰে আপোনালোকৰ কাৰণে বনাই দিয়া হৈছে প্ৰকৃতিৰ সৌন্দৰ্য লগতে আৰু ইয়াতে আছে ডেক বেঞ্চ যিটো বাহিৰে বনোৱা হৈছে এনেকে তলত বহি ওপৰত খাল ডেক বেঞ্চ বনাই দিছে আৰু এইটো এটা চাংঘৰ আৰু এটা আছে ইয়াতে ধুনীয়াকে বহি খাব পাৰে প্ৰাকৃতিক সৌন্দৰ্য লগ চাৰিওফালে তামোল গছ জংঘল সেয়া এটা আমাৰ এইজনে চাওক পুৰা একদম ফটোৱে মাৰি আছে সি বিৰাট ভাল পাইছে একদম আহি কিনে ফাৰ্ষ্ট টাইম আহিছেতো কেনে সোমাই গলো বে এয়া গাইস কি কৰি আছি বেলেগ মানুহ নাই আমি 4জন আৰু 2জন ল'ৰা আহিছে সেই 2জনে বাকী মানুহ কোনো নাই ইয়াতে ইয়ালৈকে বহুতে নাহে তো আমি এতিয়া যাওঁ বাকী কেইজনে কিবা কৰিছে নাজানো আমাৰ ওপৰত চাগে পুৰা খং উঠি আছে সিহঁতে খানা বনাই আছে তাকে নতুন নহয় পুৰণা হয় নাহে মানুহ নাজানে বহুতে গুৱাহাটীৰ মানুহে নাজানে সেইটো 25 কিলোমিটাৰ পৰে নেকি ইয়ালৈকে বঢ়িয়া এতিয়া যাব লাগে বল একবাৰ পৰিলো এয়া অৱস্থা দুখ পোৱা নাই গাড়ী ফুল আছে যাওঁতে মানে ভিডিঅ' বনা নহ'ল মেডিকেলো আছে কিন্তু চব বন্ধ ইমান ভিতৰুৱা জেগাত স্কুল মেডিকেল গোটেইখিনি আছে চৰকাৰে এইখিনি সুবিধা কৰি দিছে আৰু ভাল লাগিছে কিন্তু এই ৰাস্তা আমি নিজে বনাইছো তো ফাইনেলি গৈ আহিলো এতিয়া যাওঁ আৰু ইয়াতে বা কি কৈছে গালিটো খামে আহিব না ফাইনেলি আহি পালো জেগাত এইটো চাহ পুৰা একদম পাৰ্টি চলি আছে খতমে হ'ল হ'ব দে মই জালমুড়ি বনাই আছো এয়া ময়ে কাটছো এয়া ভোট জলকীয়া পাইছি আৰু কি কথা পাৰ্টি জালমুড়ি বনাইছো মই পুৰা বনি আছে একদম মিমিটো আনিছিলো মিমিটো কিবা হ'ল ভোট জ্বালা দিছো পিয়াজ দিছো তেল দিছো কুচকুচ দিছো একদম মনে মনে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে সেয়া পলাই আছে এতিয়া চলাই আছো মই অটো তাৰ পৰা গুচি আহিলো তাতে দোকান খুলিছে তো এতিয়া আমি ৰাস্তাতে আকৌ ভাতটো বনাম মাংসটো ৰেডি ভাতটো খাই আমি যাব লাগে আৰু সোনকালে তাতে আমি খাব নোৱাৰিলো ইয়াতে জুই জ্বলছে আকৌ বৰষুণ ষ্টাৰ্ট হৈছে আজি কি হ'ব ক'ব নোৱাৰো আৰু কি ক কেনে কেনে হ'ব হিট কৰ্ণ
তই হাঁহিয়ে আছ ডেন্স এটা মাৰ দে ডেন্স কি গান নাই কি ডেন্স মাৰিবি আই এম এ ডিস্কো ডেন্সাৰ সেইটো জায়গা যাই ভাল লাগছি আগতে যাই আইছো এই দাদাই বুঢ়া ভিডিঅ' করছি অৰদা অৰদা এটা ডেন্স মাৰছো ডেন্স এটা দে দে চিনুৰিতা হেল্ল' ৰিজা তোমাক মই ইমান ভাল পাইছিলো কিন্তু মই তেতিয়া মোৰ অৱস্থা বেয়া আছিল এই ৰীতা কাই ৰীতাটো কোন হয় আগৰ ভাল পোৱা পাপা ঐ হা কানো কি হেই কা কিবা কৈ আছচোন মোক লাগি ডাইৰেক্ট এই ইয়াৰ লগত কথা পাতি আছে মোৰ ফালে ঐ কৈ দিলে মই কথা দিব আমাৰ ভাত হ'ব আৰু চাওক কেৰাহীতে বনাই থকা হৈছে অলপ টাইম বাকী অৰূপদাই বনাই আছে ভাত অৰূপদাই কিন্তু বহুত কষ্ট কৰিছে দেই অৰূপদাৰ কাৰণে কিবা এটা কৈ দিব লাগে ৰাইজসকল একদম মজা বনাইছে ৰান্ধনী এক নম্বৰত গাহৰি কেনে হৈছে একদম মজা ধুনীয়া প্ৰদীপ তই কি মানে এয়া আমি ভাত খাব বৈছো গোটেইকেইটা এনেকে লাইনত একেলগে আমি গোটেইকেইটা বৈছো কৰ্ণ চবে বৈছে না বৈছো অ দে বঢ়িয়া 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 ভাতকেইটা নাখাই কিয় তই শ্যাম চাই দেখিছ কেইটাততো বঢ়িয়া লাগছি বে হোৱাতে লোক পোষ্ট চাওক চবৰে হা হা উঠা পোষ্ট গমটো পাইছে মানুহবিলাকৰ কি হৈছে মানে আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কুৱেশ্যন এদিন সেইটো ঘৰত গৈ সুধিম বাছ বাই বাই কুৱেশ্যনটো হ'ল এনেকুৱা এখন দেশ যিখন দেশৰ তিনিটা নামটো কোনে জানে কমেণ্ট কৰি ক'ব বাছ ধন্যবাদ